নমস্কাৰ এই শ্ৰেণীৰ সকলো দৰ্শকবৃন্দক মই কৃষ্ণ কুমাৰ দাসে পুনৰবাৰ স্বাগতম জনাইছো আমি জানো যে যি 2025 বৰ্ষৰ এইচএলসি এক্সামিনেশন নিচেই কাষ চাপিছে আৰু আমি জানো যে প্ৰত্যেক গৰাকী শিক্ষাৰ্থীয়ে ইয়াৰ বাবে যি শৈক্ষিক প্ৰস্তুতি এখিনি ভালদৰে চলাই আহিছে কিন্তু আমি ইতিমধ্যে এইটো কথাও জানো যে যেতিয়া এটা পৰীক্ষা কাষ চাপে পৰীক্ষাটো কি হয় এটা যুদ্ধ হয় লগতে আন এক যুদ্ধ বা ৰণৰ লগত প্ৰত্যেক গৰাকী শিক্ষাৰ্থীয়ে যুঁজি থাকে আৰু সেই যুদ্ধখনৰ নাম হ'ল মানসিক যুদ্ধ তথা মানসিক ৰণ হয়তো সেই মানসিক ৰণৰ ফলতে সৃষ্টি হয় বহুতো মানসিক চাপ তথা উদ্বিগ্নতা যাক আমি মেন্টাল প্ৰেছাৰ বা এনজাইটি বুলি কওঁ আৰু বহু ক্ষেত্ৰতে এই যিসমূহ সৰু সৰু বিষয় বহুতে এৰি দিয়ে যাৰ ফলত ইয়াৰ প্ৰভাৱ ক'ত দেখিবলৈ পোৱা যায় তেওঁলোকৰ পৰীক্ষাসমূহত গতিকে আমি নিবিচাৰো যে এই যিসমূহ বিষয় ধৰা হ'ল মানসিক চাপ বা এনজাইটি বা উদ্বিগ্নতা এই সমূহে শিক্ষাৰ্থীসকলৰ শৈক্ষিক যাত্ৰাত যাতে কেতিয়াও প্ৰভাৱ পেলাব পাৰে তাৰ বাবে ইতিমধ্যে আমি কৈছো যে ই শ্ৰেণী প্ৰত্যেক গৰাকী শিক্ষাৰ্থীৰ লগত খুজে খুজে আছে যিদৰে আমি শৈক্ষিক প্ৰস্তুতিত আছিলো ঠিক একেদৰে প্ৰত্যেক গৰাকী শিক্ষাৰ্থীৰ মানসিক প্ৰস্তুতিটো আমি তেওঁলোকৰ লগত থাকিম আৰু তাৰ বাবে আজি এই কথোপকথনটো আমি আগবঢ়াই লৈ আহিছো তথা এই সেশনটো লৈ আহিছো য'ত আমি শিক্ষাৰ্থীসকলৰ মনত উদয় হোৱা কিছুমান কোৱেশ্চন লৈ আহিছো যিসমূহে হয়তো এই মানসিক চাপ তথা উদ্বিগ্নতা এনজাইটি মেন্টাল প্ৰেছাৰ এই সমূহৰ লগত যুঁজিবলৈ তেওঁলোকক সাহস দিব আৰু ইয়াৰ বাবে আমি আমন্ত্ৰণ জনাইছো আমাৰ মাজত এক বিশিষ্ট অতিথি তেওঁৰ নাম হৈছে জাহ্নৱী শৰ্মা বাইদেউ গতিকে বাইদেউক মই নমস্কাৰ জ্ঞাপন কৰিছো আৰু বাইদেউক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ তেওঁ বহুমূলীয়া সময় উলিয়াই আমাক দিছে আৰু মই আশা কৰো যে এই সেশনটো প্ৰত্যেকটো শিক্ষাৰ্থীৰ বাবে লাভদায়ক হ'ব কাৰণ কিয় এই যে মানসিক চাপ বা মেন্টাল প্ৰেছাৰ হয় তেওঁলোকক বহুতো কামত তেওঁলোকক ৰখাই দিয়ে এতিয়া এটো কেৱল এইচএলসি এক্সামিনেশন বুলি নহয় তেওঁলোকৰ অনাগত জীৱনত যিসমূহ পৰীক্ষা আহিব হিতু লাগিলে ক্লাস 12 ৰে হওক তেওঁলোকৰ ডিগ্ৰী পৰীক্ষাৰে হওক শৈক্ষিক পৰীক্ষাই হওক কিন্তু যিকোনো ধৰণৰ ব্যৱহাৰিক পৰীক্ষাই হওক তেওঁলোকৰ জীৱনত তেওঁলোকে যাতে কেতিয়াও মানসিক চাপৰ ভুক্তভোগী হ'ব নালাগে আমাৰ উদ্দেশ্য হেতুৱে আৰু সেই উদ্দেশ্য লৈ আমি আজি আগবাঢ়ি আহিছো পোন প্ৰথমে মই আমাৰ আজি বিশিষ্ট অতিথি জাহ্নৱী শৰ্মা বাইদেউৰ দুটামান পৰিচয় দি ল'ব দুআষাৰিত পৰিচয় দি ল'ব বিচাৰিছো জাহ্নৱী শৰ্মা বাইদেউ গুৱাহাটীৰ এক খ্যাত কাউন্সেলিং সাইকোলজিষ্ট তথা সাইকোথেৰাপিষ্ট তেওঁ বৰ্তমান SBOত কৰ্মৰত হৈ আছে আৰু গুৱাহাটীত যোৱা 5-6 বছৰ বিগত 5-6 বছৰ তেখেতে এই ক্ষেত্ৰত তেখেতৰ নাম অতি উজ্জ্বলাই তুলিছে তেওঁলোকে এই ক্ষেত্ৰত কাম কৰি আহিছে তেওঁলোকে সাইকোলজিষ্ট তথা সাইকোথেৰাপি ক্ষেত্ৰত কাম কৰি আহিছে গতিকে মই বাইদেউক অনুৰোধ কৰিছো যাতে তেওঁ দুআষাৰ আমাৰ ষ্টুডেন্টলৈ আগবঢ়ায় Thank you, Krishna. মোক এইটো প্লেটফৰ্ম দিয়াৰ কাৰণে আৰু যেনেকে তুমি ক'লা যে ডেফিনেটলি এইখিনি সময় অলপমান ষ্টুডেণ্টছৰ কাৰণে ষ্ট্ৰাগল পিৰিয়ড বুলি কওঁ যুদ্ধ যেনেকে তুমি ক'লা যে তেওঁলোকৰ নিজৰ একাডেমিক ষ্ট্ৰেছৰ লগতে বেটলৰ লগতে তেওঁলোকে নিজৰ মানসিক ষ্ট্ৰেছৰ লগতো অৰ্থাৎ চাপৰ লগতো প্ৰেছাৰৰ লগতো তেওঁলোকে যুদ্ধ কৰি থাকে কিন্তু বহু ক্ষেত্ৰত কি হয় যেনেকে আমাৰ দিনত আছিলে যে সেইটো বস্তু মানুহে অভিভাৱক হওক শিক্ষয়িত্ৰী হওক তেওঁলোকৰ নলেজ ইমান নাছিলে যে হেতুকো যে এটা ইম্পৰ্টেন্স দিব লাগে বা তেনেকুৱা ধৰণৰ আমাৰ দিনত পিছে নাছিলেও ইমান একাডেমিক ৱাইজ কিন্তু আজি যিহেতু তোমাৰ কম্পিটিশ্যন ইমান আৰু একাডেমিকৰ প্ৰেছাৰ অলপমান আছে তো তেওঁলোকৰ তাৰ লগতে তেওঁলোকৰ নিজৰো এটা প্ৰেছাৰ গৈ মানে চলি থাকে যে মই নিজৰ এক্সপেক্টেশনছ নিজৰ ষ্টেণ্ডাৰ্ড পেৰেণ্টছৰ এক্সপেক্টেশনছ টিচাৰ্ছৰ তো সেইখিনি লৈ পেলাই সকলোখিনিয়ে তেওঁলোকৰ এটা মনত এটা প্ৰেছাৰ বা এটা ভাৰ অভাৰৱেইট হৈ যায় তো মই ভাবো সেইটো কাৰণে নট অনলি তোমাৰ HSLC এক্সাম তো সব HSLC হাই সেকেন্ডাৰী বিভিন্ন ধৰণৰ পৰীক্ষা তো সেইবিলাকৰ কাৰণে অলপমান তেওঁলোকে ষ্ট্ৰেছত তাহাঁতি ফেচ কৰে আৰু লাইফৰ যিসমূহ পৰীক্ষা তেওঁলোকৰ চলি থাকে জীৱনৰ প্ৰেক্টিকেল লাইফৰ সেইখিনি মেইন হয় আচলতে সেইখিনি তেওঁলোকৰ সেই পৰীক্ষাবিলাকৰ কাৰণে আচলতে কোনো বোৰ্ড বা কোনো হেয়া নাই এইটো তেওঁ নিজৰ এন্ট্ৰেন্স দিব নালাগে তেওঁলোকৰ নিজৰ লগতে চলে সো সেইখিনি কাৰণে মই ভাবো যে ডেফিনেটলি এই সেশনটোৱে সহায় কৰিব ছাত্ৰ ছাত্ৰীসকলক আৰু অভিভাৱকসকলকো তো মই ভাবো যে এইখিনি মানে ক'ব লগা আছে যে তেওঁলোকে কেনেকে হেণ্ডেল কৰিব পাৰে আৰু সাপোৰ্ট টু পেৰেণ্টছৰ পৰা টিচাৰ্ছৰ পৰা কেনেকে ল'ব পাৰে সো আৰু মই বিশেষ মোৰ পৰিচয় দিবৰ কাৰণে মই SBO পাব্লিক স্কুলত কৰি আছো আৰু মই লাষ্ট 6 ইয়াৰ্ছ মই বেংগলোৰৰ পৰা গুৱাহাটী আহি এইখিনিত এইটো এৰিয়াত মই কাম কৰি আছো আৰু এতিয়া লাহে লাহে এডল্ট
এডলেসেন্স বা ইউথৰ লগত জড়িত হয় তেওঁলোকক কেনেকৈ স্কিল ডেভেলপমেণ্ট তেওঁলোকক কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ সেইখিনিৰ ওপৰতে বেচিকেলি মোৰ ফ'কাছ আছে। ধন্যবাদ বাইদেউ আপোনাৰ সময়কণ আমাক দিয়াৰ বাবে। এতিয়া আমি আমাৰ যি প্ৰশ্ন উত্তৰ শিতান সেইসমূহলৈ আগবাঢ়িছো। আচলতে এই কুৱেশ্যনসমূহ আমি ক'ৰ পৰা আনিছো যে শিক্ষাৰ্থীসকলৰ মনত প্ৰায় উদয় হোৱা কিছুমান প্ৰশ্ন তেওঁলোকৰ হয়তো তেওঁলোকৰ ওচৰত এনেকুৱা কোনো তেওঁলোকে ব্যক্তি বিশেষ নাপায় যিসকলক তেওঁলোকে এই প্ৰশ্নসমূহ সুধিব পাৰে তথা তেওঁলোকৰ যি মানসিক চাপ বা উদ্বিগ্নতা ৰোধ কৰিবলৈ তেওঁলোকে কিবা সমাধান বিচাৰি পায়। গতিকে সেই প্ৰশ্নখিনিয়ে লৈ আমি আজি বাইদেউৰ সন্মুখত আহিছো। গতিকে বাইদেউ মোৰ প্ৰথম প্ৰশ্নটো হৈছে যে যদি কিবা এটা সমস্যা হৈছে সেই সমস্যাসমূহ আমি প্ৰথমতে চিনি পাব লাগিব। এতিয়া এগৰাকী শিক্ষাৰ্থী তেওঁ যে মানসিক চাপত ভুক্তভোগী হৈ আছে যে তেওঁ মেণ্টেল প্ৰেছাৰত চাফাৰ কৰি আছে তেওঁ ওচৰ পাজৰ মানুহে হওক তেওঁলোকৰ অভিভাৱকে হওক বা সেই শিক্ষাৰ্থীজনে নিজে কিদৰে গম পাব পাৰে যে তেওঁ বৰ্তমান এটা মেণ্টেল প্ৰেছাৰৰ লগত যুঁজি আছে বা চিম্বলছ বা কিছুমান সাইন্স আমি দেখিবলৈ পাওঁ নেকি? হয় নিশ্চয়। এতিয়া আমি যেনেকে তুমি ক'লা যে অবজাৰ্ভ বা আমি কওঁ ৱাৰ্নিং চাইন্স বুলি, তো সেইখিনি বস্তু মানে একো ডাঙৰ এনেকুৱা নহয় যে মানে চিনি পাবৰ কাৰণে দিগদাৰ হ'ব। মই টিচাৰ্ছৰ কাৰণে ক'ম যে কেতিয়াবা এনেকুৱা হয় যে এটা ক্লাছত বাচ্ছা এটাই কোপ আপ কৰিব পৰা নাই বা ধৰক মানে বহুত ৰিভিজন বা বহুত এক্সাৰচাইজ প্ৰেক্টিচ কৰাৰ পিছতো কোপ আপ কৰিব নোৱাৰে। চ' তেনেধৰণত কি হয় আমি এটা টিচাৰ হিচাপে বা তেওঁলোকৰ এডুকেটৰ হিচাপে আমি এইটো কনচাৰ্ণ হ'ব লাগে যে অবজাৰ্ভেশ্যন যে প্ৰত্যেকটো হয় এটা ক্লাছত সকলোখিনি ছাত্ৰ ছাত্ৰীক অবজাৰ্ভ কৰা বা সময় দিয়া পচিবল নহয়, বাট এজন টিচাৰ মই ভাবোঁ যে ছেকেণ্ড মাদাৰ হিচাপৰ নিচিনা বা ফাদাৰ হিচাপৰ নিচিনা। তো তেওঁলোকৰ অলপ হ'লেও নলেজ থাকে যে কোন কেনেকুৱা হয় কাৰ পাৰ্চনেলিটি কেনেকুৱা হয়। চ' সেইটো কাৰণে তেওঁলোকে যদি অলপমান সেইখিনি বস্তু চাব পাৰে কোনে ক'ত বেয়া কৰিছে বা কাৰ অলপমান ইম্প্ৰুভ হৈছে বা কাৰ হোৱা নাই, আৰু যদি ফিডবেক লয় যেনেকে আজিকালিতো PTM হয় পেৰেণ্টছ টিচাৰ্ছ মিট হয় আগতেও হৈছিলে, আৰু যদি তাৰ বাহিৰেও যদি ফ্ৰী টাইমত বা ধৰক চব যেতিয়া চেছ হৈ গৈছে মেইন কামৰ পিছত যদি এটা গ্ৰুপ হৈ পেলাই ফিডবেক ল'ব পাৰে কাৰ কি অসুবিধা চলি আছে, তেতিয়া মই ভাবোঁ যে অলপমান সুবিধা হয়। আৰু পেৰেণ্টছৰ কাৰণে মই এইটো ভাবোঁ যে তেওঁলোকৰ লগত কথা পাতিবৰ কাৰণে মই ভাবোঁ যে কমিউনিকেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। ফ্ৰী হ'ব লাগিব ফ্ৰী মানে মই এইটো কোৱা নাই যে মানে ফ্ৰেণ্ডলি ৱেত হ'ব লাগিব, বাট মানে প্ৰথমতে তেওঁলোকৰ অনুভৱখিনি যে পৰীক্ষা আহিছে কেনেকুৱা লাগি আছে, ভয় খাইছা নেকি, আৰু তেওঁলোকৰ এক্সপেক্টেশ্যনছখিনি পটককৈ মানে থাকে কিছুমান পেৰেণ্টছৰ এক্সপেক্টেশ্যনছ হয় থাকিবই, আমাৰ দিনতো আছিলে মাহঁতৰ, কিন্তু মানে আমি চাব লাগিব যে প্ৰথমতে আমি ষ্টুডেণ্টজনক প্ৰায়ৰিটি দিব লাগিব যে তেওঁ কি বিচাৰিছে, তেওঁৰ এক্সপেক্টেশ্যন কি, তেওঁৰ নিজৰ কি গ'লছ আছে বা কি উইকনেছ আছে, আৰু যেনেকুৱাই নহওক আমি পেৰেণ্টছ হওক আমি এডুকেটাৰ্ছ হওক টিচাৰ্ছ হওক আমি তেওঁলোকক ছাপৰ্ট কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে, যোনটো আমি ধৰক কমিউনিকেশ্যনৰ থ্ৰুদি কৰিব পাৰোঁ বা তেওঁলোকক হেল্প প্ৰভাইড কৰিব পাৰোঁ। আৰু কেতিয়াবা এনেকুৱা হয় যে তেওঁলোকৰ টোপনিও মিছ হয়, তো কেতিয়াবা খাবলৈও নিবিচাৰে বা কিছুমানে বেছিকে খায়। তো এনেকুৱা ধৰণৰ যদি আমি দেখা পাওঁ চিমটমছ কিছুমান বা বিহেভিয়াৰ চেঞ্জ, তো ৱাৰ্নিং চাইন্স বুলি ক'লে মই ক'ম যে দুটা আছে। এটা হৈছে যে তোমাৰ বিহেভিয়াৰত চেঞ্জ আহে, যেনেকে খুব খাই থাকে বা খুব টোপনি কম হয় বা বেছি হয় বা একদমেই নাখায় বা তোমাৰ টোপনি নহয় বা তোমাৰ অলপমান ৰেষ্টলেছ হৈ আছে, পঢ়িব পৰা নাই, মন কনচেনট্ৰেশ্যন দিব পৰা নাই। চ' এনেকুৱা ধৰণৰ কি হয় সেই ষ্ট্ৰেছটো অভাৰ পাৱাৰ কৰে, আৰু অলপমান এনজাইটিও হয় যে মানে মই পৰীক্ষা হোৱাৰ আগতে ভাবি লৈছোঁ যে এনেকুৱা হ'ব তেনেকুৱা হ'ব। চ' এইখিনি বস্তু অলপমান মন কৰিবলগীয়া কথা ৱাৰ্নিং চাইন্সত যদি মই কওঁ যে চিমটমছ হিচাপত। গতিকে অতি ধুনীয়া অতি সৰলভাৱে আমাৰ বাইদেৱে বুজালে যে কেনেকুৱা ধৰণৰ চিমটমছ আচলতে দেখিবলৈ পোৱা যায় এগৰাকী শিক্ষাৰ্থীৰ মাজত যে তেওঁলোকে মানসিক চাপত ভুগি আছে। গতিকে আমাৰ এটাই অনুৰোধ প্ৰতিগৰাকী অভিভাৱক তথা শিক্ষক শিক্ষয়িত্ৰীবৃন্দ বা সেই শিক্ষাৰ্থীজনৰ চাৰিওফালে থকা ব্যক্তি বিশেষসকলে যে এই চিমটমছবোৰ যেতিয়া দেখিবলৈ পায় আপোনালোকে যাতে সেই শিক্ষাৰ্থীৰ লগত আপোনালোকে কথোপকথন কৰে, যাতে ফ্ৰীলি আপোনালোকে নিজৰ অনুভৱসমূহ শ্বেয়াৰ কৰে, যাতে সেই শিক্ষাৰ্থীজনে পৰৱৰ্তী পৰ্যায়ত কোনো মানসিক চাপত ভুগিবলগীয়া নহয়। বাইদেউ মোৰ নেক্সট প্ৰশ্নটো হ'ল যে মানসিক চাপ তেওঁলোকে ভুক্তভোগী হয়, কিন্তু এইটো এটা সমস্যা, কিন্তু সমস্যাটো সমাধান কৰাৰ বাবে আমি সমস্যাটো গুৰিটো অৰ্থাৎ ৰুটছলৈ যাব লাগিব। গতিকে এনেকুৱা ধৰণৰ প্ৰব্লেমছ কিহৰ বাবে হয়, মানে মানসিক চাপৰ অৰ্থাৎ উদ্বিগ্নতা ভোগাৰ কাৰণটো কি, মেইন ৰিজনটো কি হ'ব পাৰে?
যেহেতু আমি এতিয়া একাডেমিকৰ কথা পাতি আছো, তো যদি মই কওঁ যে এক্সাম ষ্ট্ৰেছ, তো সেইটোৰ কজটো এতিয়া কিছুমানৰ ষ্ট্ৰেছ হ'বও পাৰে, কিছুমানৰ নহ'বও পাৰে। আৰু ষ্ট্ৰেছৰ বা মানসিক চাপৰ কথা যেতিয়া পাতি আছো, এটা বস্তু মন কৰিব লাগিব যে মানসিক চাপ থকাটো বেয়া নহয়। দুটা ধৰণৰ ষ্ট্ৰেছ আছে। তো এটা ষ্ট্ৰেছ হৈছে যে যোনটো ভাল হয়, ইউ ষ্ট্ৰেছ বুলি কওঁ। চ' সেইটো আপোনাৰ কি হৈছে, সেইটো থাকিলে অলপমান আমাৰ মটিভেশ্যন পাওঁ পঢ়িবৰ কাৰণে। কম্পিটিটিভনেছ মানে মই এইটো নকওঁ যে বেলেগৰ লগত, বা মানে মই পঢ়িব লাগিব, বা মই ইম্প্ৰুভমেণ্টৰ ক্ষেত্ৰত, বা ধৰক কোনোবাই ভাবিছে যে মই এইটো পৰীক্ষাত ইমান মাৰ্কছতকৈ অলপমান বেছি পাম, বা ধৰক মানে এইটো এক্সাম ভাল দিম। তো সেইটো এনেকুৱা ধৰণৰ মটিভেশ্যন পায়। আৰু এটা ষ্ট্ৰেছ হৈছে যোনটো আমি কথা পাতিয়ে আছো, যোনটো আমাৰ শাৰীৰিকভাৱে মানসিকভাৱে আমাক অসুবিধা কৰে। তো সেইখিনি বস্তু হয়। আৰু কিয় হয় বুলি সুধিলে, এতিয়া কিছুমানৰ ধৰক প্ৰিপেয়াৰ্ডনেছ, মানে মই পৰীক্ষাৰ কাৰণে কেনেকে প্ৰিপেয়াৰ কৰি আছো, সেইটো কাৰণে মই নকওঁ যে আৰম্ভণিৰ পৰা পঢ়িব লাগিব বুলি, কিন্তু বহুত বস্তু মেটাৰ কৰে। যেনেকে মোৰ এনভাইৰনমেণ্টটো কেনেকুৱা, মই যদি এজ এ ষ্টুডেণ্ট এগৰাকী হয়, তো ষ্টুডেণ্ট এজনৰ এনভাইৰনমেণ্টটো অলপমান ঠিক থাকিব লাগিব। ঠিক মানে মই এইটো বুজাইছো যে মাক বাপেকৰ লগত কৰ্ডিয়েল ৰিলেশ্যনশ্বিপ। অকল পঢ়াৰ টাইমতে যে মানে এনভাইৰনমেণ্টটো ভাল হ'ব লাগিব সেইটো নহয়। সৰুৰে পৰাই স্পেচিফিকেলি ধৰক ক্লাছ 8ত উঠিছে বা 9ত উঠিছে, সেইখিনিৰ পৰাই কমিউনিকেশ্যনটো আৰম্ভ হ'ব লাগিব এবাউট এক্সামছ বা যি কি নহওক। দেন আহিলে তোমাৰ যে মই কিমান টাইম দিছো, এইটো নহয় যে চবেই কয় যে টাইম টেবল বনাব লাগে, বাট সেইটো মই নাভাবো যে নেচেচাৰী হয়। বাট মই ভাবো যে কোৱালিটি যদি পঢ়িছা বা কোৱালিটি যদি টাইম দিব পাৰিছা, নিজকে যদি অলপমান চব ছাবজেক্টৰ প্ৰতি, যে এনেকুৱা নহয় যে মই উইক ছাবজেক্টটো থৈ দিম লাষ্টলৈকে। চ' উইক ছাবজেক্টবিলাকত যদি মই ফ'কাছ কৰোঁ, বা সেইটোৰ ওপৰত যদি আমাৰ ডিছকাশ্যন কৰোঁ মাহঁতৰ লগতে, বা টিচাৰ্ছৰ লগতে, বা ক'ৰবাৰ ছিনিয়ৰৰ লগত, আৰু যদি আমি মক টেষ্টৰ, এনেকৈ আজিকালি মক টেষ্ট হয়, যদি এক্সামৰ এনেকুৱা কুৱেশ্যনছ বা এনভাইৰনমেণ্ট কিছুমানৰ এক্সামত গৈ পেলাই ব্লেংক হৈ যায়, তো সেইটো কি হয়, বহুতে ভাবে যে নহয় টাইম আছে, ইমানখিনি পিৰিয়ডত মই কৰিব লাগিব। চ' সেইটো আগতে আহি যায় কৰাৰ আগতে। চ' সেইকাৰণে কি হয় যে বহুত ক্ষেত্ৰত মানে দিম এতিয়া মই পেপাৰখন চাই পেলাই ব্লেংক হৈ যায়। চ' তেনেকুৱা যদি পেপাৰ ছেট কৰি যদি আমি কৰোঁ, মানে তেওঁলোকক যদি দিব পাৰোঁ যে এক্সাম এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰিছোঁ, ইমানখিনি টাইম লিমিট ছেট কৰি, তেতিয়া আমাৰ প্ৰেক্টিচ হ'ব। প্লাছ বহুত ষ্টাডি মেথডছ আছে। মেথডছখিনি যদি অলপমান, কেতিয়াবা কি হয় ৰেণ্ডমলি মনত পঢ়ি থাকিলে অলপমান মন চন নবহে, কনচেনট্ৰেশ্যনটো ভাঙি যায়। চ' আমি যদি অলপমান নিউ টেকনিক্স ইউজ কৰোঁ, যেনেকৈ নোট টেকিং টেকনিক্স আছে, আমি বহুত ক্ষেত্ৰত এনেকুৱা হয় যে আমি নিজে পঢ়ি গৈছোঁ, বাছ পঢ়ি গৈছোঁ। চ' আমি যদি লিখি লিখি পঢ়োঁ, আমি ৰেকৰ্ড কৰি যদি নিজৰ ভইচটো থৈ দিওঁ, যেন আমি শুনো, বিকজ আজিকালি চবেই মিউজিক শুনে। চ' মিউজিক শুনাৰ নিচিনা যদি মই ইয়েৰফোনছ লগাই শুনো, তেতিয়া আকৌ সেইখিনি বস্তু ৰিকেপ কৰিবৰ কাৰণে ইজি হয়। পঢ়াটোৰ মাজত আমি আমেজ মানে পঢ়াটোকে আমি অলপমান যদি, বিকজ আমাৰ দিনত যেনেকুৱা আছিলে, আজিকালি অলপমান সলনি হ'বই লাগিব। চ' সেইখিনি যদি আমি নিজে টিপছ মানে ট্ৰিক্স বিচাৰি লওঁ, কেনেকৈ আমি ইণ্টাৰেষ্টিং বা এণ্টাৰটেইনিং বনাব পাৰোঁ, চ' সেইখিনি বহুত হেল্প হয়। তো তেতিয়া কি হয়, ষ্ট্ৰেছ থাকে, কিন্তু কাৰণটো মানে যদি আমি ফাৰ্ষ্টৰ পৰা প্ৰিপেয়াৰ কৰি যাওঁ, প্ৰিপেয়াৰ মানে মই এইটো কোৱা নাই যে টাইম টেবল ছেট কৰি এণ্ড ফ'ল' কৰিব লাগিব, নহয়। মই যদি আজি এঘণ্টাও পঢ়িলোঁ, ডেট শুড বি কোৱালিটি। মানে এনেকুৱা নহয় যে মানে মই 3 ঘণ্টা পঢ়িছোঁ, বাট দেন নেক্সট ডে মোৰ একোৱে মনত নাই। চ' অলপমান এনেকুৱা ধৰণৰ প্ৰিপেয়াৰনেছ। আৰু মানে গ্ৰুপ ষ্টাডি বুলি নকওঁ, বাট যদি আমি এক্সচেঞ্জ কৰোঁ, মানে তোমাৰ মেটেৰিয়েল এক্সচেঞ্জ কৰোঁ উইথ ফ্ৰেণ্ডছ বা মাহঁতৰ লগত বা ছিনিয়ৰ্ছৰ লগত, যেনেকৈ মই ক'লোঁ। চ' তেনেকুৱা ধৰণৰ বহুত, আৰু আজিকালিতো ফোন বা মিডিয়া ইউজ কৰে, তাত যদি আমি এনেকুৱা ৰিলেটেবল কণ্টেণ্ট চাওঁ, ভিডিঅ'জ হওক, একচুৱেলি তুমি জানিব লাগিব যে তোমাৰ লাৰ্ণিং মেথড কোনটো হয়। কিছুমানে চাই পেলাই লাৰ্ণ কৰে, কিছুমানে পঢ়ি পেলাই লাৰ্ণ কৰে, কিছুমানে শুনি। তেওঁলোকে প্ৰথম নিজক চিনি পাব লাগিব যে মই কোনটো মেথডত মোৰ ভালকে মনত হ'ব। এনেকুৱা নহয় যে আগৰ নিচিনা নহয় যে তুমি কিতাপটো ওলাই তুমি খালি পঢ়ি যাব লাগিব। গতিকে এই ক্ষেত্ৰত টাইম মেনেজমেণ্ট এটা বহুত গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰে। গতিকে আপুনি আমাক এইটো ক'ব পাৰিব যে টাইম মেনেজমেণ্টৰ ক্ষেত্ৰত তেওঁলোকে কিদৰে ভালদৰে বনাব পাৰে, যাতে ইফেক্টিভলি তেওঁলোকে পঢ়ি মেণ্টেল ষ্ট্ৰেছটো ৰিডিউচ কৰিব পাৰে।
হয় এইখিনি টাইম মেনেজমেণ্টৰে মই খেল বুলি ক'ম কাৰণ এনেকুৱা হৈ যায় যে ছাপ'জ স্কুল গৈ আছে স্কুলৰ পৰা গৈ পোৱাৰ পিছত কি সেইখিনি টাইমখিনি মেনেজ কৰা অলপমান দিগদাৰী হৈ যায় চ' এটা বস্তু মই কওঁ মোৰ ষ্টুডেণ্টছক আৰু মই মানে বিশেষকৈ চবৰ লগতে মই ডিছকাশ্যন কৰোঁ যে মানে আমি এটা পদ্ধতি ওলাব লাগিব যে কোনটো বস্তু আমাৰ আৰ্জেণ্ট আৰু ইম্পৰ্টেণ্ট হয় যে আৰ্জেণ্ট আৰু ইম্পৰ্টেণ্ট যোনটো হয় সেইটো আমি ফাৰ্ষ্ট প্ৰায়ৰিটি দিব লাগিব যেনেকৈ কালি কিবা এটা কৰিব আছে বা এক্সাম যোনটো আহি আছে তো সেইখিনি আমি ফাৰ্ষ্ট মানে প্ৰায়ৰিটি লিষ্টত টপ থ'ব লাগিব ছেকেণ্ডলি আমি কৰিব লাগিব যে যোনটো ইম্পৰ্টেণ্ট হয় বাট আৰ্জেণ্ট নহয় মানে হয় ইম্পৰ্টেণ্ট বাট মানে এতিয়া নকৰিলেও হ'ব পিছত কৰিলেও হ'ব সেইখিনি বস্তু আকৌ বেলেগকৈ আহি যাব দেন আমাৰ আহিলে যে যোনটো বস্তু আমাৰ ইম্পৰ্টেণ্ট হয় বাট আমাৰ আৰ্জেণ্ট হয় বাট ইম্পৰ্টেণ্ট নহয় তো সেইটো বস্তু আমি পিছত কৰিব পাৰোঁ এটা আছে যে আৰ্জেণ্টটো হয় ইম্পৰ্টেণ্টো হয় সেইটোতো কৰিবই লাগিব বিকজ ইম্পৰ্টেণ্টো হয় আৰু কালিয়ে লাগিব আৰু লাষ্টত একদম আহিব যোনটো আমাৰ ইম্পৰ্টেণ্ট নহয় যোনটো আমাৰ আৰ্জেণ্টো নহয় চ' টাইম দিব পাৰোঁ যেনেকৈ আমি ধৰা ক'ৰবাত ডাঙৰ গ'ল প্লেন কৰি আছোঁ যে মই কেৰিয়াৰ কি কৰিম সেইখিনি তোমাৰ আৰ্জেণ্ট ইম্পৰ্টেণ্ট নহয় এতিয়া আমাৰ পিছত কৰিলেও হ'ব চ' তেনেকুৱা ধৰণৰ বস্তুবিলাক আমি যদি ছেট কৰি থওঁ সেইখিনি হিচাপত আমি সেইকেইটা চেঞ্জ কৰি থাকিব পাৰোঁ নিজৰ মানে নিডছ বা নিজৰ যি আহি থাকে ন আমাৰ হেৰিত তো লাইফত সেইখিনি হিচাপত আমি সেইখিনি চেঞ্জ কৰি থাকিব পাৰোঁ চ' এনেকুৱা ধৰণৰ যদি আমি কৰি লওঁ তেতিয়া বহুতখিনি আমাৰ টাইম মেনেজমেণ্ট হয় আৰু সদায় মই কওঁ স্মাৰ্ট গ'লছ মই যদি যে গ'ল এটা ছেট কৰিছোঁ মই আজি ইমানখিনি পঢ়িম তো মই জানিব লাগিব যে মোক নিজকে চিনি পাব লাগিব যে কোনোবাই যদি কৰিব পাৰিব কোনোবাই কৰিব নোৱাৰিব পাৰে তো মই যদি আজি কওঁ যে নহয় মই আজি স্কুলৰ পৰা গৈ উঠি শুই পেলাই মই 3-4 ঘণ্টাত মই আজি এইটো ছাবজেক্টে খতম কৰি দিম সেইটো হ'ব যে মানে আনৰিয়েলিষ্টিক হ'ব যে তুমি ছেট কৰিছা যোনটো তুমি কৰিবই নোৱাৰা মানে সেইটো পচিবল নহয় পুনৰ তেওঁলোকক এটা প্ৰেছাৰ ক্ৰিয়েট কৰিব পুনৰ প্ৰেছাৰ আৰু পুনৰ খতম নহ'লে তেওঁলোকৰ লাগিব যে নহ'লে খতম চ' সেইকাৰণে সদায় স্মাৰ্ট গ'ল যোনটো তোমাৰ স্পেচিফিক হ'বলৈ যে আজি মই এইটো চেপ্টাৰৰ এইটোৱে পঢ়িম ঠিক আছে যোনটো এচিভেবল হয় যে এইখিনি সময়ৰ ভিতৰত আমি এচিভ কৰিব পাৰোঁ যোনটো আমি যে ঠিক আছে আমি মেজৰ কৰিব পাৰোঁ যে আচ্ছা মই এইখিনি পঢ়িলোঁ আৰু যোনটো এটা টাইম পিৰিয়ড আছে তো এনেকুৱা ধৰণৰ বস্তুখিনি আমি অলপমান ছেট কৰিলে টাইম মেনেজমেণ্ট উইথ দিছ অলপমান সহায় হ'ব গতিকে অতি সুন্দৰভাৱে আমাক বাইদেৱে বুজালে যে কিদৰে টাইম মেনেজমেণ্টৰ জৰিয়তে এজন শিক্ষাৰ্থীয়ে তেওঁলোকৰ লগত জড়িত হৈ থকা যি মানসিক চাপ সেই মানসিক চাপ ৰোধ কৰিব পাৰে গতিকে বাইদেউ মোৰ নেক্সট সুধিব লগা প্ৰশ্নটো হ'ল যে এতিয়া পৰীক্ষা আহি আছে গতিকে আমাৰ হাতত সময় অতিকে কম গতিকে কম সময়ৰ ভিতৰত তেওঁলোকে কিদৰে এটা ৱৰ্ড আমি সাধাৰণতে শুনিবলৈ পাওঁ যে মেণ্টেল প্ৰেছাৰ মেনেজমেণ্ট বা মানসিক চাপৰ ব্যৱস্থাপনা গতিকে কিদৰে তেওঁলোকে সেই ব্যৱস্থাপনা কৰিব পাৰে বা মেনেজমেণ্ট কৰিব পাৰে যাৰ ফলত যি পৰীক্ষা আহি আছে তেওঁলোকৰ HSLC তেওঁলোকৰ যাতে বেছি প্ৰভাৱ পেলাব নোৱাৰে মেণ্টেল প্ৰেছাৰে এইটোত ফাৰ্ষ্ট মই ক'ম যে ফাৰ্ষ্ট যিহেতু এক্সাম পইণ্ট অফ ভিউ তো ফাৰ্ষ্ট যদি তেওঁলোকে যদি টাইম মেনেজমেণ্ট আৰু এইখিনি বস্তু ছেট কৰে এতিয়া বাৰু টাইম মেনেজমেণ্টৰ মানে ইমানো টাইম নাই যে মই এইখিনি মেনেজ কৰিম বাট যিখিনি আছে সেইখিনিত মই ইমানখিনি বস্তু মই ৰাখিম এণ্ড যোনটো যেনেকৈ মই ক'লোঁ আৰ্জেণ্ট ইম্পৰ্টেণ্ট সেইখিনি কৰিলোঁ দেন মই স্মাৰ্ট গ'লছ যেনেকৈ কোনখিনি পচিবল হয় কোনখিনি পচিবল নহয় এতিয়া যদি কাৰোবাৰ কাভাৰ হোৱা নাই মইতো ক'ম যে সেইখিনি বাদ দি পেলাই যোনখিনি অলৰেডি মই কৰি আছোঁ সেইখিনি মই আকৌ ৰিপিট কৰোঁ যাতে মোৰ সেইখিনিত এটলিষ্ট এফেক্ট নহয় আৰু ছেকেণ্ড মই ক'ব বিচাৰিছোঁ যে যদি ষ্ট্ৰেছ হৈছে যে অলপমান এনাফ মানে ফুড হেবিটছটো ঠিক হ'ব লাগিব কাৰণ কিছুমানে যেনেকৈ মই ক'লোঁ যে অভাৰ ইট কৰি দিয়ে কিছুমানে নাখায়ো তো সেইখিনি অলপমান বেলেঞ্চ আউট কৰিব লাগিব আৰু সেইখিনিত পেৰেণ্টছে অলপমান চাব লাগিব স্বাস্থ্যটো ভালে থাকিলেহে হ'ব আৰু দ্বিতীয়টো হৈছে তোমাৰ শ্লিপ কিছুমানৰ শ্লিপ পেটাৰ্ণ বহুত বেয়া হৈ যায় কিন্তু সেইটোত আমি মন কৰিব লাগিব যে এনাফ ৰেষ্ট হ'লেহে আমাৰ যোনখিনি পঢ়িছোঁ সেইখিনি মনত থাকিব এনেকুৱা নহয় যে মানে মই যদি গোটেই ৰাতি পঢ়ি দিওঁ মানে বিকজ নেক্সট ডে কি হ'ব যে ইউ উইল বি ষ্ট্ৰেইন মানে তোমাৰ টোপনি লাগি থাকিব আৰু গা চা বেয়া হ'ব চ' এনাফ বুলি নকওঁ বাট এটলিষ্ট ভালকৈ যাতে মোৰ শ্লিপ পেটাৰ্ণটো ডিষ্টাৰ্ব হোৱা নাই এনেকুৱা হোৱা নাই যে মই শুইছোঁ দেন আকৌ মই এঘণ্টাৰ পিছত উঠিছোঁ আৰু তৃতীয়তে মই ক'ম যে এইখিনি যোনখিনি আছে সেইখিনি বেলেগকৈ কেনেকৈ হেণ্ডেল কৰিবৰ কাৰণে ফাৰ্ষ্ট হৈছে যে তুমি ব্ৰিডিং কৰিব লাগিব ব্ৰিডিং টেকনিক্স আছে কিছুমান যেনেকৈ হাতখন তোমাৰ এখন হাত বুকুত লৈ এখন হাত পেটত লৈ পেলাই তুমি মাইণ্ডফুলি ব্ৰিড ইন ব্ৰিড আউট কৰা আৰু তুমি নিজৰ শৰীৰটোক মানে মন দিয়া যে কেনেকুৱা ধৰণৰ হৈ আছে ব্ৰিড ইন ব্ৰিড আউট কৰিলে পেটটো ওপৰতল হয় চ' সেইটো এটা কৰিব পাৰা ছেকেণ্ডলি মই ক'ম যে নিজৰ
ধৰা এটা ইমেজিনেশ্যন ন যে ভিজুৱেলাইজেশ্যন বুলি কওঁ যে ভাল পোৱা জাগা এটা চ' সেই তেনেকুৱা ধৰণৰ মই জাগা যদি মই ভিজুৱেলাইজ কৰিছো চকু মুদি পেলাই যে দিছ ইজ দ্য ছেফ প্লেচ মই এইটো বস্তু ভাল পাওঁ আৰু এইটো বস্তুৱে মোক অলপমান পিচ অফ মাইণ্ড দিয়ে বা মই যোনটো উত্তেজিত হৈ আছে পৰীক্ষা বুলি অলপমান মোক কাম ডাউন কৰে চ' এনেকুৱা ধৰণৰ এক্সাৰচাইজ কৰিব পাৰে থাৰ্ডটো হৈছে যে বডি ৰিলেটেডে হয় যে শৰীৰটো মানে মাছল ৰিলেক্সেশ্যন কৰিব লাগিব যে ষ্টাৰ্টিং ফ্ৰম তোমাৰ ভৰিৰ তলুৱাৰ পৰা মাছলছখিনি টাইট কৰি লুজ কৰিম এইখিনি কণ্টিনিউৱাছলি শ্বল্ডাৰলৈকে কৰিব লাগিব যে মই অলপমান সময় টাইট কৰি দিছোঁ অলপমান সময় লুজ কৰি দিছোঁ চ' বডি ফ্ৰী বিকজ বহুত এনেকুৱা হয় যে আমি টেনশ্যন যিমান লওঁ সিমানে আমাৰ বডিত মানে ষ্ট'ৰ হয় সেইখিনি বস্তু বা অকণমান জাৰ্ক কৰিছোঁ ফিজিকেল এক্সাৰচাইজ মই এতিয়া নকওঁ যে তুমি য়োগা কৰা জিম কৰা ইভিনিঙত বা ৰাতিপুৱা যদি ৱাক কৰিব গৈছে কোনোবা ষ্টুডেণ্ট এজনে খুবেই ভাল বা আবেলি যদি গৈছে খুবেই ভাল বা অলপমান ফ্ৰী টাইমত যদি নিজে ভাল পোৱা কামখিনি কৰিছে তেতিয়া খুবেই ভাল বিকজ সেইটো অলপমান ৰিলেক্সেশ্যন মই এইটো কোৱা নাই যে ফোন চাব নালাগে বাট মানে নিজৰ কিবা এটা হবি থাকিব সেই হবিখিনিত যদি অলপমান ইউজ কৰিছে চ' সেইখিনিয়ে অলপমান ৰিলেক্স ফিল কৰাব বা তুমি যদি নিজৰ বন্ধু বা তুমি যদি নিজৰ ভাল পোৱা মানুহ এজনৰ লগতে কথা পাতিছা বহি পেলাই বা মাৰ লগতে পাতিছা সেইখিনি বা তুমি যদি ইমানখিনি ফিল কৰিছা যে নহয় মোৰ ভয়খিনি মই শ্বেয়াৰ কৰোঁ আৰু যদি কোনোবা এনেকুৱা ঘৰত আছে যাৰ লগত মানে তেওঁলোকে শ্বেয়াৰ কৰিব পাৰে নিজৰ ভয় নিজৰ ইম'শ্যনছখিনিতো কৰিব লাগে মই এইটো পেৰেণ্টছক ক'ম যে সেইটো হিচাপত ছাপোৰ্ট কৰিবৰ কাৰণে আৰু ষ্টুডেণ্টছেও যদি দেখি আছে ছাপোৰ্ট পাইছে দেন তেওঁলোকে আগবাঢ়ি যাব লাগে চ' এই সেনেকুৱা ধৰণৰ বস্তুবিলাক একদম আগমুহূৰ্তত কৰিব গ'লে এইখিনি পদ্ধতিত কৰিব পাৰে হয়তো আপুনি এটা পইণ্ট কৈছে যে টোপনি বা আমি বহুত দেখিবলৈ পাওঁ যে যিমানে পৰীক্ষা কাষ চাপে শিক্ষাৰ্থীসকলে টোপনি ক্ষতি কৰে তেওঁলোকে দেৰিলৈ পঢ়ে টোপনি ভালদৰে নামাৰে বা পিছদিনাখন তেওঁলোকৰ সেই টোপনিৰ অভাৱটোৱে পিছদিনাখন তেওঁলোকক প্ৰভাৱিত কৰে তেওঁলোকৰ গাটো বেয়া হৈ যায় গতিকে কিদৰে এনচিয়ৰ কৰিব যে এগৰাকী শিক্ষাৰ্থী কেনেকৈ গম পাব যে তেওঁ ইনাফ ৰেষ্ট লৈ আছে তেওঁ পৰ্যাপ্ত পৰিমাণৰ জিৰণি লৈ আছে বা তেওঁ সঠিক সময় শুই আছে যোনে তেওঁক এটা ভাল স্বাস্থ্য দিব আৰু ভাল স্বাস্থ্যৰ পৰাই তেওঁলোকে ভাল ফলাফল লাভ কৰিব গতিকে কিদৰে এনচিয়ৰ কৰিব বা কিদৰে তেওঁলোকে এইটো থিৰাং কৰিব পাৰিব যে তেওঁলোকে ইনাফ ৰেষ্ট লৈ আছে সেইটোৱে তোমাৰ শৰীৰটোৱে তোমাক ক'ব তো আমাৰ যেনেকে আমি কওঁ যে মাইণ্ড বডি ৰিলেট হয় আমাৰ ধৰা কেতিয়াবা আমি আৰু মন বেয়া হ'লে আমাৰ বিছনাৰ পৰা উঠিবৰ কাৰণে মন নাযায় আমি আৰু ভাগৰ লাগে তেনে আমি ভাবো যে কিনো কৰিলো আজিতো দিনটো একো তেনেকুৱা কৰা নাই বাট ষ্টিল মোৰ ভাগৰ লাগি আছে বা একো কৰিব মন যোৱা নাই ঠিক তেনেকে আমাৰ যেতিয়া গা বেয়া হয় তেতিয়া আমাৰ মনটো ঠিক লাগি নাথাকে একো স্পেচিফিক ৰিজন নাই চ' তেনেকে মই ভাবো যে মই এইটো ক'ব পাৰিম যে বডিটোৱে আমাক কয় যে এতিয়া অলপমান মানে পজ কৰিব লাগে চ' যিকোনো ক্ষেত্ৰত হওক সেইটো এক্সাম পইণ্ট অফ ভিউত হওক সেইটো কোনোবা যদি ৱৰ্ক কৰি জব চেক্টৰৰ কোনোবা মানুহ আছে কৰি আছে এণ্ড বহুত স্পেচিয়েলি কৰ্পৰেটবিলাকত বহুত হেক্টিক শ্বেডিউল গৈ আছে চ' এটা পইণ্টত এনেকুৱা হ'ব যে নহয় বডিটোৱে ক'ব যে পজ আৰু নেচেচাৰী হয় যে এটা পজ লওঁ মানে মই এইটো কোৱা নাই যে ৰখি দিম মানে এনেকুৱা কৈছে ঠিক আছে চবখিনি আঁতৰাই পেলাই মই অলপমান দেৰি ৰেষ্ট কৰোঁ কি হৈছে কি নহৈছে মই ৰিফ্লেক্ট কৰোঁ দিনটোত কি হ'ল তো এইখিনি বস্তুৱে তোমাক বডিটোৱে ক'ব যে যদি এনেকুৱা লাগে যে নহয় মই একদম মোৰ টায়াৰ্ড ফিল হ'ব মানে এনেকুৱা লাগিব যে মই একো কৰা নাই বাট ষ্টিল মোৰ ফেটিক নিচিনা ফিল হৈ আছে আৰু মোৰ মনটো বহুত মানে ইৰিটেট হৈ আছোঁ মই মানে একো খাবৰ কাৰণে মন গৈছে যোৱা নাই চ' মানে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মিছমেটচ কৰা ধৰণৰ চিম্পটম বুলি নকওঁ বাট মানে শ্ব' কৰিব নিজে অনুভৱ কৰা যাব এণ্ড মানে ক'তো ৰিজন নাথাকিব যে কিয় হৈছে চ' তেতিয়া এটা পইণ্ট এনেকুৱা হ'ব মানে মই ভাবোঁ যে এনেকুৱা কৰিব লাগে যে তেওঁলোকে পজ কৰিব লাগে পজ কৰি পেলাই ৰিফ্লেক্ট কৰিব লাগে যে কি হ'ল কি কৰি আছোঁ মই এইকেইদিন কেনেকৈ পাৰ হ'ল তো ৰিফ্লেক্ট কৰিলে নিজৰ এটা মানে এটা ফিল হয় বা এটা নিজৰ এটা মাইণ্ড মেপ বনি যায় আচ্ছা এনেকুৱা হৈ আছে দেট মিনছ মই অলপমান ৰেষ্ট ল'ব লাগে বা মই অলপমান যদি মই এটা পজ লওঁ অকণমান ব্ৰেক নহয় বাট পজ মানে মই এইটো কোৱা নাই যে তুমি ব্ৰেক লৈ ফোন চোৱা বাট জাষ্ট বি মানে সেইটো মমেণ্টত তো আৰু শ্লিপ পেটাৰ্ণটো ঠিক হ'ব লাগিব ঠিক মানে তুমি যদি আজি ৰাতি যদি 12টাত শুই 5টাতে উঠিছা সেইটোও ঠিক আছে বাট মানে শুইছা বাট হোৱা নাই বাট ডিষ্টাৰ্ব শ্লিপ হৈছে বা একদম দেৰিকে শুইছা বা মাত্ৰ 2 ঘণ্টা বিকজ 8 hours of sleep লাগে ঠিক আছে পৰীক্ষাৰ ক্ষেত্ৰত এতিয়া মই নকওঁ যে কম্পালচাৰি কিছুমানৰ 6 হ'ব 7 হ'ব বাট এম্পল এমাউণ্ট অফ শ্লিপটো মানে হ'ব লাগে বিকজ সেইটো শাৰীৰিক বস্তু হয় মানে পৰীক্ষা দিয়াটো অবভিয়াছলি মনটোৱে কাম কৰে ব্ৰেইনটোৱে কাম কৰে চ' সেইখিনি বস্তু তুমি যদি এইখিনি বস্তু নকৰা
শাৰীৰিক বস্তুখিনি তো মানে বহুত ফিজিকেল মেণ্টেল এফেক্ট হয় আৰু এটা কথা আমি আজিকালি শুনিবলৈ পাওঁ এটা টাৰ্ম যে এনজাইটি ৰিলেক্সেশ্যন বা তেওঁলোকৰ যি উদ্বিগ্নতা বাঢ়ি আছে গতিকে সেইসমূহ ৰিলেক্সেশ্যন বা সেই উদ্বিগ্নতা ৰোধ কৰিবলৈ কি কি ব্যৱস্থা ল'ব পাৰি উদ্বিগ্নতা যদি তুমি সুধিছা এক্সাম ৰিলেটেড তেতিয়াহ'লে যেনেকৈ মই ক'লো এইখিনি ইউজুৱেলি এক্সামত কি হয় যে এইখিনি বস্তু লৈয়ে আমাৰ এনজাইটি উদ্বিগ্নতা হয় যে পৰীক্ষা আছে কি বা পেপাৰ আহিব বা মই টাইমত কমপ্লিট কৰিব পাৰিম নে নোৱাৰিম মোৰ বা কমপ্লিট হ'বনে নহয় কোৰ্চখিনি ন চ' মানে হোৱাৰ আগতে আমাৰ ভাৱ ধাৰণা হয় মানে টাইম হৰি তেতিয়া কি হয় যে আমাৰ খোৱা চোৱা চব স্কিপ যায় তো উদ্বিগ্নতাৰ ক্ষেত্ৰত যদি আমি এইখিনি বস্তু প্ৰেক্টিচ কৰোঁ আৰু ছেকেণ্ড কথা যদি আমি অলপমান নিজৰ মানে হৈছে যদি আমি সেইটো অলপমান ঠিক আছে হৈছে মানে কিছুমানে ভয় খাইছে ঠিক আছে ভয় খাইছো মানে চাওচোন মোক কিহৰ কাৰণে ভয় লাগিছে কিছুমানে এস্কেপো কৰে সেইটো ভয়তে যে নহয় নাচাওৱে আৰু মই নপঢ়োৱে আৰু মই পঢ়িলে ভয় লাগিব চ' সেইখিনি যদি মই এটলিষ্ট কাৰোবাক ক'লো যে এনেকুৱা ধৰণৰ হৈছে কোনোবাই যদি সেইটো পঢ়াত আমাক চাই দিয়ে আৰু যদি আমি সেই কিহৰ কাৰণে হৈছে মানে ভয়টোৰ পৰা দূৰত যাব নালাগে চবৰে ভয় লাগে সন্মুখীন হৈ পেলাই ঠিক আছে সেইটো ভয়টো যোনটো আছে সেইটো বস্তু সেই ভয়টোৰ সমাধানটো এতিয়া হ'বনে নহয় যদি মই ভাবো যে বা যদি এজন ছাত্ৰ এজনে বা ছাত্ৰী এজনে ভাবে যে নহয় এই যোনটো মোৰ এনজাইটি হৈছে ভয়টোৰ মানে সলিউচনটো আছে তেতিয়া কৰি দিয়ক যদি এনেকুৱা হয় যে নহয় বহুত চিটুৱেশ্যনেল হয় মানে সলিউচনটো এটা মই কিবা বেলেগ বস্তুৰ কথা ভাবি আছো তেতিয়াহ'লে মানে এৰি দিব লাগে যদি মানে স্পেচিফিক নহয় আৰু এইটো মুহূৰ্তত এপ্লিকেবল নহয় তেতিয়াহ'লে এৰি দিব লাগে এৰি দিব মানে কি ঠিক আছে এইটো হ'ব যেতিয়া হ'ব দেখা যাব যদি বোলে পঢ়া ৰিলেটেড হৈ আছে তেতিয়া তেওঁলোকে এনেকুৱা কৰিব পাৰে যে তেওঁলোকে যেনেকে মই ক'লো অলপমান পজ কৰি পেলাই ৰিফ্লেক্ট কৰি পেলাই কিছুমানে জাৰ্নেলিং কৰে কিছুমানে লিখি ৰাখে যে মই এইখিনি সময় এনেকুৱা অনুভৱ হৈছে কিহৰ কাৰণে হৈছে তো সেইখিনি বস্তু লিখি ৰাখে বা এটলিষ্ট যদি এনেকুৱা হয় যে পঢ়া ৰিলেটেড হৈছে মই চাওচোন কি ধৰণৰ বা হেল্প খুজিছে সেইটো বস্তু লৈ পেলাই এনেকুৱা ধৰণৰ বস্তুখিনিত তেওঁলোকে অলপমান যদি প্ৰেক্টিচ কৰে অলপমান সুবিধা হ'ব কিন্তু আৰু এটা কথা আমি প্ৰায় দেখিবলৈ পাওঁ যি মানসিক চাপ বা এনজাইটি মেণ্টেল প্ৰেছাৰ এইসমূহে যাই থৈ তেওঁলোকৰ মাজত কিছুমান ঋণাত্মক চিন্তাধাৰা আনে নিগেটিভ থটছ বা তেওঁলোকে নিজৰ ওপৰত ডাউট কৰিব আৰম্ভ কৰে তেওঁলোকৰ যি আত্মবিশ্বাস সেই আত্মবিশ্বাসটো কমি যায় কোনোবা এজন ষ্টুডেণ্টে হয়তো তেওঁৰ যিখিনি ক্ষমতা সেই ক্ষমতাৰ ওপৰত নিজকে ডাউট কৰে যে মই সিমানখিনি পাৰিম নে নোৱাৰিম গতিকে এই ক্ষেত্ৰত তেওঁলোকে কিদৰে নিজৰ আত্মবিশ্বাসটো পুনৰাই ঘূৰাই আনিব পাৰে বা তেওঁলোকে নিজকে ক'ব পাৰে যে নহয় মই এইখিনি কৰিব পাৰিম গতিকে কেনেকুৱা ধৰণৰ ষ্টেপছ ল'লে এজন শিক্ষাৰ্থীৰ বাবে ভাল হ'ব এইখিনি বস্তু মই তোমাক কওঁ যে বেছিভাগ মই দেখিছো যে ছাত্ৰ এজনে বা ছাত্ৰী এজন এনেকুৱা ধৰণৰ যাৰ মানে যোনে ধৰা ভাল কৰি আহিছে আৰু ভাল মাৰ্কছ পাই আহিছে 90 পায় বা 80 পায় তেওঁলোকৰ মনত এতিয়া মই এইটো নকওঁ যে পেৰেণ্টছে দিছে তেওঁলোকৰ মনত নিজে এইটো ভাৱ আহিছে যে নহয় মই পাৰফৰ্মেঞ্চ পাইছো যে এইবাৰ মই মানে মোৰ এটা এনেকুৱা ষ্টেণ্ডাৰ্ড হৈ আহিছে তো মই এবাৰো এনেকুৱা কৰিব তো তেওঁলোকৰ এডেড প্ৰেছাৰ হৈ যায় পাৰফৰ্মেঞ্চ প্ৰেছাৰ হৈ যায় মানে যোনে ধৰা ইমান সেইটো লেভেলৰ নহয় তেওঁলোকৰো থাকে মানে যোনে ধৰা ইমান চোকা নহয় বাট ষ্টিল এভাৰেজ ষ্টুডেণ্ট এটাও থাকে কিন্তু মই স্পেচিফিকেলি কৈছো যে যোন এগৰাকী ষ্টুডেণ্ট যোনে 90 পায় বা একদম ফাৰ্ষ্ট ধৰা ভাবি থয় আৰু তেওঁলোকৰ এক্সট্ৰা থাকে তো তেতিয়া তেওঁলোকৰ কি হয় তেওঁলোকৰ নিজৰ তাতে তেওঁলোকে মানে কুৱেশ্যন কৰা আৰম্ভ কৰে যে এইবাৰো মই সেইটো লেভেলত বা সেইটো ষ্টেণ্ডাৰ্ডত কিহৰ কাৰণে পাৰিম নে নোৱাৰিম আৰু পাৰিবই লাগিব বিকজ মই এনেকুৱাই কৰি আহিছো এটা তেওঁলোকৰ নিজৰ এটা প্ৰেছাৰ থাকিলে দেন মাহতেও বিচাৰিব সেইটো এক্সপেক্টেশ্যন এটা থাকিলে আৰু বেলেগেও বিচাৰিব তো সেইটো তেওঁলোকৰ নিজে নিজৰ মনত বনাই লয় মানুহে কি ক'ব আৰু মানুহেতো এইটো ভাবিব যে মই মানে ন এইটো ভাবিব যে মই হয় তাইতো ভাল হ'বই বা তাৰতো ভাল হ'বই এনেকুৱা ধৰণৰ তো তেতিয়া কি হয় তেওঁলোকৰ মনত এইটো প্ৰেছাৰটো বাঢ়ি যায় আৰু বাঢ়ি যোৱাৰ লগে লগে তেওঁলোকে সৰু বস্তুত মানে ধৰা তোমাৰ প্ৰি বৰ্ডছত ধৰা ইমান ভাল নহ'লে ছাপ'জ এইটোতো গ্ৰাফটো ওপৰ তল হৈ থাকে তো তেতিয়া তেওঁলোকে নিজৰ মনত ডাউট কৰা আৰম্ভ কৰি যায় মানে নিজৰ তোমাৰ কোৱালিটিত যে মই এবাৰ নোৱাৰিম নেকি বা মোৰ কি হৈছে বা মই এইটো পাৰিম নে নোৱাৰিম বা মোৰ যোনটো লেভেল আছে সেইটো কমি আহিছে নেকি চ' এনেকুৱা ধৰণৰ প্ৰেছাৰ আৰম্ভ হৈ যায় তো এনেকুৱা ধৰণৰ ক্ষেত্ৰত মই কি ক'ব বিচাৰিছো যে তেওঁলোকে যদি অকমান নিজৰ পাষ্ট পাৰফৰ্মেঞ্চ যে মই কেনেকুৱা কৰিলো সেইখিনিত যদি অলপমান গুৰুত্ব দিয়ে
হা যে কেনেকুৱা ধৰণৰ মুহূৰ্তৰ কেনেকুৱা ধৰণৰ চিটুৱেশ্যনত মোৰ এনেকুৱা হৈছে আৰু সেইটো এজ এ মটিভেশ্যন লয় আৰু কেতিয়াও মই এইটো নকওঁ যে তেওঁলোকৰ মনত থাকিবই অফক'ৰ্চ আৰু মই এইটো নকওঁ যে তেওঁলোকে সেই গ'লটোৱে মানে ভাবি পেলাই আগবাঢ়িব লাগে কেতিয়াবা তেওঁলোকে এনেকুৱা হ'ব যে ৱৰ্ষ্ট কেছ কি হ'ব পাৰে ৱৰ্ষ্ট কেছ চিনাৰিঅ যদি তেওঁলোকে ভাবি লয় যে মই যদি আজি 90 পাইছোঁ বা মই যদি আজি ইমান পাইছোঁ ৱৰ্ষ্ট কেছ কিমান হ'ব তেওঁলোকে চাগে 80 পাব বা 70 পাব কিন্তু পোৱা নাই তো সেইটো ভাবি পেলাই তেওঁলোকে যদি পঢ়ে যে ৱৰ্ষ্ট কেছ এইটো হ'ব বা ৱৰ্ষ্ট কেছ হ'ব যে মই মেবি 90 পাইছিলোঁ মই 95 পাইছিলোঁ মই 90 পাম তো তেতিয়া কি হয় তেওঁলোকে যদি 91ও পায় ইমানো মানে হেৰি নহ'ব মানে ভয়টো গুচাবৰ কাৰণে তো ৱৰ্ষ্ট কেছটো ভাবি পেলাই আনটিল আনলেছ সেই ৱৰ্ষ্ট কেছটো হোৱা নাই এভৰিথিং ইজ অ'কে এনেকুৱা ধৰণৰ যদি ভাৱধাৰণা হয় আৰু মই কওঁ যে নেগেটিভ চেল্ফ টকটো মানুহৰ মনত হয় তেনেকুৱা ধৰণৰ পজিটিভ চেল্ফ টকো আছে যোনটো আমি আজিকালি মানে লেংগুৱেজত এফাৰ্মেশ্যনছ বুলি কওঁ ন যে মই কনফিডেণ্ট হয় মই ভাল হয় এনেকুৱা ধৰণৰ ট্ৰেইনিং যদি মাইণ্ড ট্ৰেইনিং দিয়ে নেগেটিভ চেল্ফ টকৰ লগত যদি আমি এটা অল্টাৰনেটিভ দিওঁ নেগেটিভ চেল্ফ টকটো ইউজুৱেলি কি হয় যে কুৱেশ্যন ফৰ্মেটত হয় যে মই নিজকে কুৱেশ্যন কৰি আছোঁ কিন্তু আমি এইটো ষ্টুডেণ্টে যদি এনেকুৱা হেৰি কৰে যে কুৱেশ্যনটো আছে কিন্তু আনচাৰটো আছে জানো নাই তো এনেকুৱা ধৰণৰ কুৱেশ্যন হয় যে ক্ষমতাৰ ওপৰত যদি মই প্ৰশ্ন কৰিছোঁ যে এনেকুৱা ধৰণৰ হ'ব নেকি কিন্তু মই এইটো ভাবিব লাগিব যে প্ৰুফ আছে নেকি যে মোৰ এনেকুৱা হ'ব এনেকুৱাতো একো প্ৰুফ নাই আজিলৈতো মোক কোনেও কোৱা নাই যে মই বেয়া হয় তো এনেকুৱা ধৰণৰ নেগেটিভ চেল্ফ টকৰ লগত পজিটিভ বস্তুটো অল্টাৰনেটিভ থট এটা মানে আনাব পাৰিলে বহুতখিনি হেল্প হয় আৰু বহুতখিনি মটিভেশ্যন পায় নিজকে পজিটিভ কৰি ৰাখিব লাগিব তেওঁলোকে পজিটিভ মানে এইটো কোৱা নাই যে তেওঁলোকে নেগেটিভে নাভাবিব দেই যেনেকে মই ক'লো যে আজি যদি মোৰ বেয়াও লাগিছে মোৰ যদি এনজাইটিও হৈছে মই একচেপ্ট কৰিব লাগিব যে হৈছে ঠিক আছে মই কি কৰিব পাৰিম এইটোৰ ওপৰত যদি মই এনেকে ভাবো যে নহয় হৈছে কিন্তু মোৰ এইটোতো পৰীক্ষাটোতো হৈ যোৱা নাই এতিয়ালৈকে প্ৰুফটো নাই এনেকুৱাতো নাই ভালো হ'ব পাৰে চ' এনেকুৱা ধৰণৰ যদি আমি অলপমান পজিটিভ চেল্ফ টক কৰোঁ নিজৰ ষ্ট্ৰেংথখিনি আমি চাওঁ যে মই কিহত ভাল হয় কিহত বেয়া হয় এইখিনি যদি চাই পেলাই যদি আমি আগবাঢ়ো চ' মই ভাবোঁ যে বহুতেই হেল্প কৰিব মটিভেশ্যন মানে দিবৰ কাৰণে কাৰণ নেগেটিভ চেল্ফ টকৰ লগত পজিটিভ চেল্ফ টকো আছে যদি আমি উল্টাই দিওঁ যদি আমি শুই উঠি পেলাই সদায় কওঁ যে নহয় আজি দিনটো ভালেই যাব অলপ হ'লেও আমাৰ ভাল যায় যদি আমি ৰাতিপুৱাই ভাবি লওঁ যে নহয় আজি যাব মন নাই অফিচ বা স্কুল যাব মন নাই আজি একদমেই তেনেকুৱা ধৰণৰ অট'মেটিকেলি চব মানে আমাৰ ধৰণৰ না সেইটো ধৰণতে আমি পাৰ্চিভ কৰিবৰ কাৰণে চেষ্টা কৰোঁ চ' এনেকুৱা ধৰণৰ অলপমান যদি মানে প্ৰস্তুতি চলায় তেতিয়া অলপমান মানে প্ৰভাৱটো বেলেগ ধৰণৰ হ'ব মানে এফাৰ্মেশ্যনটো যিটো ক'লে অকণমান যদি বুজাই এফাৰ্মেশ্যনছ মানে এতিয়া যেনেকে মই নেগেটিভ চেল্ফ টকত যদি আমি ডাউট কৰোঁ ন যে মই নোৱাৰিম নেকি বা কিছুমানৰ হয় তই নোৱাৰিবি কিছুমানৰ হয় যে মই নোৱাৰিম নেকি বা মোৰ যদি এনেকুৱা হয় তো পজিটিভ চেল্ফ টক বা এফাৰ্মেশ্যনছটো এনেকুৱাই হয় যে মই পাৰিম বা মই কনফিডেণ্ট হয় আৰু মই যি চেষ্টা কৰিছোঁ সেইখিনি চেষ্টা মোৰ অথলে নাযায় আৰু ছাকচেছফুল হ'ব বা মই এইটো কোৱা নাই যে মোৰ একদমেই ভাল হ'ব বাট মই যিখিনি এফৰ্টছ দিছোঁ পঢ়িবৰ কাৰণে সেইখিনি মোৰ মানে কামত আহিব এনেকুৱা ধৰণৰ আৰু বেলেগ যদি বেলেগ একাডেমিক ৱাইজ যদি নহয় বেলেগ ধৰণৰকে যদি মই ক'ব খুজিছোঁ তেতিয়াহ'লে মই এইটো ক'ম যে মই কনফিডেণ্ট হয় মানে মই নিজকে ভাল পাওঁ আৰু মই সদায় আগবাঢ়ি আছোঁ এনেকুৱা ধৰণৰ যদি মই বস্তুখিনি নিজৰ মনত ভাবোঁ কিছুমানে কয় কিছুমানে আইনা চাই পেলাই কয় এতিয়া কিছুমানে সেইটো ইমান কৰিব নোৱাৰে কিছুমানে যদি নিজৰ মনতে যদি তুমি ভাবি লোৱা বা কোনোবাই যদি ভাবি লয় তেতিয়া সেইখিনি বহুত হেল্প হয় নিজৰ লগতে এতিয়া কিছুমানে ধৰা আইনা চাই কয় যেনেকে মই ক'লো ন আইনা চাই পেলাই কয় ৰাতিপুৱা উঠিছে আই এম লাভড আই এম ব্লেছড মই ব্লেছড হয় মই থেংকফুল হয় যে আজি মই ইমানখিনি বস্তু পাই আছোঁ ন চ' কিছুমানে সেইটো নিজৰ মনত মানে আইনা চাই নহয় এনেই নিজৰ মনত ভাবি লয় আৰু চ' এইখিনি বস্তু যদি মই যেনেকে কৈছিলোঁ তেওঁলোকে ব্ৰিডিঙৰ লগত যেনেকে চকু মুদি মাইণ্ডফুলনেছ বুলি কওঁ তেতিয়াও যদি তেওঁলোকে এইখিনি প্ৰেক্টিচ কৰে 5-10 মিনিট বেছি দেৰি নহয় চ' তেতিয়াও সেইখিনি হেল্প হয় কিন্তু এই ক্ষেত্ৰত লং টাৰ্মছ কিছুমান হেবিটছ আছে নেকি যিসমূহ হেবিটছ বা অভ্যাস তেওঁলোকে যদি নিজৰ জীৱনলৈ আনে তেখেতসকলৰ অনাগত কেৱল HCLC এক্সামিনেশ্যন নহয় পিছৰ যিসমূহ পৰীক্ষা সেই পৰীক্ষাটো তেওঁলোকৰ ইয়াৰ লগত জড়িত অৰ্থাৎ মেণ্টেল প্ৰেছাৰ হওক বা মানসিক চাপৰ লগত জড়িত কোনো ধৰণৰ সমস্যা নহয় লং টাৰ্ম যদি লং টাৰ্ম হেবিটছ মই এইটোৱে ক'ম যে ফাৰ্ষ্টটো হৈছে পজিটিভ চেল্ফ টক যোনটো মই কৰোঁ সেইটো যোনে যেনেকৈ পাৰে সেইটো কৰিব পাৰে ছেকেণ্ড হৈছে যে মানে ৰিফ্লেকশ্যন যেনেকৈ আমি ক'লোঁ যে নিজৰ ওপৰত যেনেকৈ আমি ক'লোঁ যে অবজাৰ্ভেশ্যন সেইখিনি যদি আমি কৰোঁ যে অবজাৰ্ভেশ্যনছ মানে নিজে নিজৰ অবজাৰ্ভ কৰা আৰু দিনটো বা সপ্তাহটো শেষ হৈ পেলাই মই এটা এনালাইজ কৰোঁ যে কেনেকুৱা গ'ল দিনটো আজি যে ভাল কি হ'ল বেয়া কি হ'ল আৰু মই যদি মোৰ ষ্ট্ৰেংথখিনি মই জানো
উইকনেছ খিনি মই জানো, কিন্তু উইকনেছ খিনি মই উইকনেছ বুলি লোৱা নাই, মই এইটো বুলি লৈছো যে এইখিনিৰ ওপৰত আচ্ছা এনেকুৱা বস্তু মোৰ কেইটামান বস্তু আছে মই কাম কৰিম, সেইখিনি যদি মই তেনেকে লওঁ। আৰু যদি মই বহুত কিতাপ পঢ়ো মানে মই এইটো বিচাৰো যে কিতাপ পঢ়াটো বহুত ভাল। এতিয়া মই কোৱা নাই যে মানে এনেকুৱা ধৰণৰ কিতাপ, বাট চেল্ফ হেল্প বুকছ বা ধৰ যিকোনো ধৰণৰে বহুতে বেলেগ ধৰণৰ বুকছ ভাল পায়, কিন্তু বুকছে বহুত হেল্প কৰে। চাইলেণ্ট যদি ধৰা সদায় যদি তুমি যদি 2খনকে পেজ পঢ়িছা, বেছি নহয় মানে ধৰা 5 মিনিটত 2খন পেজ পঢ়িলা, সেইটোৱে বহুতখিনি হেল্প কৰে আমাৰ মাইণ্ডছেট চেঞ্জ কৰিবৰ কাৰণে। আৰু আৰু দিনটোৰ শেষত বা সপ্তাহটোৰ শেষত যদি আমি এটা ৰিফ্লেকশ্যন কৰোঁ যে মানে মই ক'লো কিছুমানে লিখি ৰাখে সেইখিনি, যে এইটো সপ্তাহত কি কি হ'ল, কি কি নহ'ল, কি কি মই এচিভ কৰিব পাৰিলো আৰু নৰাখিনি মই কেনেকে ইম্প্ৰুভ কৰিম, ভাল কথাসমূহ লিখি লিখি। আৰু কেতিয়াবা কি হয় যে বহুতে প্ৰকাশ নকৰে, কেতিয়াবা কিছুমানৰ থাকে, কিছুমানৰ পেৰেণ্টছ ভাল মানে তোমাৰ ছাপৰ্টিভ থাকে, বা এটলিষ্ট মই ক'ম যে ফ্লেক্সিবল থাকে, য'ত মানে তেওঁলোকে গৈ পেলাই ক'ব পাৰে। বাট কিছুমানৰ হয়তো তেওঁলোকৰ নিজৰ হেৰিৰ কাৰণে যে এটা বাউণ্ডেৰী থাকে, চ' তাহাঁতি কমফৰ্টেবল নহয়। চ' তেওঁলোকৰ কাৰণে যদি তোমাৰ ফ্ৰেণ্ডছ আছে কওক, বা যদি নাই তেতিয়াহ'লে তেওঁলোকে ডায়েৰীত জাৰ্নেল কৰি ৰাখিব পাৰে যে মোৰ আজি এনেকুৱা ধৰণৰ ফিল হৈছিলে, মই এনেকুৱা কৰিলো। চ' যেতিয়া নেক্সট তেওঁলোকে সেইখন খুলি চাব, তো নিজৰ বিষয়ে এটা গম পাব ন, যে এইটো দিনত মোৰ এনেকুৱা হৈছিলে, মই এনেকুৱাকে কোপ আপ কৰিলো। আৰু ফিউচাৰৰ বস্তু মানে পাষ্টৰ যোনখিনি বস্তু আছে সেইখিনি মই ভাবো যে তাৰে এটা কথাই পাষ্টৰ ল'ব লাগে, যে মই কেনেকে বেটেলছ বিলাক পাৰ কৰি আহিছো, বা মই কেনেকে তোমাৰ ইছ্যুজ বিলাক মই ডিল কৰি আহিছো। হয়তো এইটোৱে তেওঁলোক কনফিডেন্সটো দিব যে মই সেইটো এনেকে কৰি আহিলো ন, সেইটো মেকানিজমতে কৰিব লাগিব। চ' এনেকুৱা ধৰণৰ। তো ইউজুৱেলি মানুহবিলাকে এতিয়া পাষ্ট বা ফিউচাৰত ভাবি থাকে, মই কওঁ যে প্ৰেজেন্টত থাকা, আৰু পাষ্টৰ যদি কিবা বস্তু ল'বই আছে তেতিয়াহ'লে এইটো লোৱা যে কেনেকে তুমি মানে কোপিং মেকানিজম বিলাক কেনেকে কোপ কৰি আহিছা, আৰু সেইখিনি বস্তু যদি পাৰিছা এইখিনিও পাৰিবা। তেওঁলোক আত্মবিশ্বাসটো জগাই ৰাখিব লাগিব। আৰু গতিকে অতি ধুনীয়া ভাৱে, অতি সৰল ভাৱে বাইদেৱে বুজালে যে কেনেকুৱা ধৰণৰ ব্যৱস্থাপনা ল'ব পাৰি যাতে আমাৰ মানসিক চাপ কমে, আমাৰ উদ্বিগ্নতা কমে, আৰু লগতে কিছুমান লং টাৰ্ম হেবিটছ অৰ্থাৎ কিছুমান অভ্যাস গঢ়ি তুলিব পাৰো, যিসমূহ অভ্যাসে হয়তো আমাৰ দৈনন্দিন জীৱনত জড়িত যি মানসিক চাপ, সেই মানসিক চাপ ৰোধ কৰা সহায় কৰে। গতিকে মই আৰু এটা সুধিবলগীয়া কথা আছিলে যে এজন শিক্ষাৰ্থী প্ৰায়ভাগ সময় তেওঁলোক অভিভাৱকৰ দ্বাৰা বা তেওঁলোকৰ শিক্ষাগুৰুসকলৰ দ্বাৰা আৱৰিত হৈ থাকে। গতিকে তেওঁলোকৰ যি মানসিক চাপৰ সৃষ্টি হয় বা উদ্বিগ্নতাৰ সৃষ্টি হয়, তাতে তেওঁলোকৰো কিছুমান ভূমিকা থাকে যে কিদৰে তেওঁলোকক সেই মানসিক চাপৰ পৰা উলিয়াই আনিব পাৰি। গতিকে কেনেকুৱা ধৰণৰ ষ্টেজ বা আপুনি কেনেকুৱা ধৰণৰ উপদেশ দিব বিচাৰে যে অভিভাৱকসকলৰ যে এই পৰীক্ষাৰ সময়খিনিত যাতে এজন শিক্ষাৰ্থীয়ে মানসিক চাপত ভুক্তভোগী নহয়? টিচাৰৰ যদি মই কওঁ, টিচাৰৰ ৰোলটো মই এনেকে তোমাক প্ৰথমতে কৈছিলো যে তেওঁলোকে অবজাৰ্ভ কৰিব লাগে, আৰু কিছুমান হয় যে তেওঁলোকে কুৱেশ্যনছ পেপাৰ কৰাই বা মক টেষ্টৰ নিচিনা কৰাই। চ' তাতেই তেওঁলোকে গম পাই যায় বহুতখিনি যে কাৰ কেনেকুৱা হৈছে। আৰু মই ভাবো যে যিকোনো এক্সামৰ আগত ছাবজেক্ট টিচাৰ যদি হয়, তেওঁলোকে বহি পেলাই ডিছকাশ্যন কৰিব লাগে যে কাৰ কিমান হেৰি হৈছে। আৰু যদি এনেকুৱা নহয় যে এজন টিচাৰৰ হাতত যদি নহয়, তেতিয়া টিচাৰে আইডেণ্টিফাই কৰিব লাগে। মানে টিচাৰৰ মেইন মই এইটো কওঁ যে তেওঁলোকৰ মেইন যদি এটা দায়িত্ব বুলি যদি কওঁ টিচাৰ হোৱাৰ লগতেও এইটো হৈছে যে তেওঁলোকৰ অবজাৰ্ভেশ্যন, যে মই মানে চাইছো যে আচ্ছা একেটা বস্তু এজন ছাত্ৰ এনেকুৱা ধৰণৰ ৱাৰ্ণিং চাইন্স নোট কৰিছে। তাৰপিছত আজিকালিতো স্কুল কলেজত থাকেই কাউন্সিলাৰ বা সাইকলজিষ্ট, তো তাৰ ওচৰত তেতিয়াহ'লে ৰেফাৰেল, যে এটলিষ্ট ক'ব কাৰণে যে এনেকুৱা আছে, মানে চাবৰ কাৰণে, বা তাৰ আগতে ডেফিনেটলি কনচেণ্ট যে ষ্টুডেণ্টক ক'ব লাগিব যে এনেকুৱা ধৰণৰ আমাৰ ফেচিলিটি আছে বা এনেকুৱা ধৰণৰ প্ৰফেচনেল আছে, মানে তুমি বিচাৰিবা নেকি। চ' যিহেতু আজিকালি কনচেণ্টটো ইম্পৰ্টেণ্ট হয়। আৰু পেৰেণ্টছৰ ক্ষেত্ৰত মই এইটো ক'ম যে তেওঁলোকে এটা এনভাইৰনমেণ্ট ঘৰত মানে বনাই ৰাখিব লাগিব, স্পেচিফিকেলি এক্সামৰ ক্ষেত্ৰত, যে কিমানখিনি পঢ়া হৈছে সেইখিনি সোধাৰ আগত যে কি অনুভৱ কৰিছা, তোমাৰ কেনেকুৱা লাগিছে, মানে ফিলিংছখিনি, যে আৰু প্ৰেছাৰাইজ মানে কোনো ধৰণৰকে এনেকুৱা ধৰণৰ কথা ক'ব নালাগে য'ত মানে ষ্টুডেণ্টটোৱে কোনোবা এটা ৱেটো ফিল কৰে যে নহয় প্ৰেছাৰ আহিছে। যি এক্সপেক্টেশ্যন থাকিব ডেফিনেটলি পেৰেণ্টছৰ থাকে, সেইখিনি এক্সামৰ ক্ষেত্ৰত নহয়, আগতে সেইখিনি ধুনীয়াকে ইন আ ভেৰি নন ডিডাক্টিভ ৱেত, মানে মুখে মানে একদম চিধাকে নকয়, বেলেগ ধৰণে ক'ব লাগে। কিন্তু এক্সামৰ ক্ষেত্ৰত মানে সেইখিনি চাব লাগে যে মানে কেনেকুৱা ফিল হৈছে, বা প্ৰিপেয়াৰ চব বস্তু লৈছানে, বা এনেকুৱা ধৰণৰ ন, যে ভালকে খাইছানে, টোপনি হৈছে নে নাই, কেয়াৰ চেঞ্চ এটা। কাৰণ সেইখিনি সময়তো মানে কিমান খতম হৈছে বুলি ক'লে যাৰ হৈছে, বাট
নোহোৱাটোৰো তাৰমানে আৰু ভয় আহি যাব সো আৰু মানে ফিউচাৰ গ'লছ ন যে ঠিক আছে এবাৰ আমাৰ মানে গ'লটো হৈছে এনেকুৱা লেটছ সি কেনেকুৱা হয় আৰু মানে গ'লছখিনি যেনেকে মই ক'লো যে এনেকুৱা নহয় যে একদম খুব ডাঙৰ এটা ভাবিছে ইউজুৱেলি মানুহে এনেকুৱা ভাবে যে আনৰিয়েলিষ্টিক ন মানে কেপাবিলিটি ইমান মানে এজন পেৰেণ্টে নিজৰ এটা বাচ্চাৰ কেপাচিটি জানিব সো খুব এটা ইমান এটা মানে বেলেগ ধৰণৰকে ভাবিলে নহ'ব কাৰণ চবৰে বাচ্চা বেলেগ বেলেগ হয় ইণ্ডিভিজুৱেল চাইল্ড বেলেগ বেলেগ ধৰণৰ কোৱালিটি আছে মানে চবৰে পাৰ্চনেলিটি আছে সো সেইটো কাৰণে যে নিজৰ বাচ্চাটোৰ এইটো গম পাই পেলাই সেই ধৰণৰকে প্ৰশ্ন উত্তৰ বা সেই ধৰণৰকে আৰু এক্সাম খতম হোৱাৰ আগতে খতম হোৱাৰ পিছতে যে পটককে মানুহে সুধি দিয়ে যে কেনেকুৱা হয় ফাৰ্ষ্ট কুৱেশ্যন বিকজ তেওঁলোকে জানে যে এইটোৱে সুধিব তেওঁলোকে সেইকাৰণে আৰু হেৰি হৈছে যে কি কম মই বেয়া হলেও যে মই কি কম মই তো সেইটো বস্তু ডিৰেক্ট ফায়াৰ নকৰি যে অলপমান যে কেনেকুৱা গ'ল দিনটো মানে সেইটো কেনেকুৱা গ'ল মানে অবভিয়াছলি মই এক্সামৰ কথা সুধিছো বাট মই কেনেকুৱা হ'ল এক্সাম সোধা নাই মই তোমাৰ দিনটো কেনেকুৱা গ'ল সুধি আছো চ' অলপমান সেই ৱৰ্ডছখিনি যদি শব্দখিনি সোধাৰ ৱেটো যদি চেঞ্জ কৰি দিয়ে তেতিয়া তেওঁলোকে মানে কি মোক বুজি পাইছে বুলি ৰিলেক্স ফিল কৰিব ৰিলেক্স ফিল হয় আৰু এনেকুৱা ভাবে যে ঠিক আছে মোক বুজি পাইছে মানে মাহঁতে এনেকুৱা ধৰণৰ এটা অনুভৱ হয় গতিকে এনেকুৱা আমি দেখিবলৈ পাওঁ যে তেওঁলোকে আচলতে পৰীক্ষাৰ বাবে নহয় সমাজখনৰ কাৰণে বা মাক দেউতাকৰ কাৰণে বা মই মানুহক কি ক'ম সেইটোৰ কাৰণে পঢ়িবলৈ আজিকালি আমি ট্ৰেণ্ড দেখিবলৈ পাইছো কিন্তু আচলতে তেওঁলোকে পঢ়িব লাগে নিজৰ বাবে হয় গতিকে এই ক্ষেত্ৰত মানে কেনেকুৱা ধৰণে তেওঁলোকে ভাবিব লাগিব কেনেকে সাজু কৰি তুলিব নিজক যে হয় মই নিজৰ কাৰণে পঢ়িব লাগিব বহুতৰ এনেকুৱা হয় যে তেওঁলোকে মানে পেৰেণ্টছৰটো মানে কাৰণে পঢ়িছে সেইটো এটা কথা আৰু তেওঁলোকৰ নিজৰ কম্পিটিশ্যন থাকে যে এইটো ল'ৰা বা এইটো ছোৱালী বা এনেকুৱা ধৰণৰ ন তো মই ভাবো যে তোমাৰ লগত তুমি নিজে কম্পিটিশ্যন কৰিব লাগে আৰু তুমি আগতে কিমানখিনি কৰিছিলা আৰু এবাৰ তুমি কিমান মানে নিজকে মানে কিমানখিনি যাম বুলি তুমি আগুৱাই তোমাৰ গ'লটো কিমান ছেট কৰিছা তো তুমি সেইখিনি ধৰিব লাগে যে আৰু তেনেকেও তুমি যেতিয়া গ'ল ছেট কৰিছা যে মই এবাৰ মেট্ৰিকত ইমানখিনি পাম বা মই হায়াৰ ছেকেণ্ডেৰীত ইমানখিনি পাম সেইখিনি যাতে মানে এনেকুৱা হ'ব নালাগে যে মই যেনেকুৱা হয় তাতকে মই কিবা বেলেগে ইমাজিন কৰিছো তেতিয়া মোৰ নিজৰ দুখ লাগিব মেবি মাহঁতে ভাল পাব কিন্তু মই নিজতকে কিবা বেলেগ বুলি ভাবি পেলাই মই ছেট কৰিছিলো তো তেনেকে যদি মই প্ৰিপেয়াৰ কৰো আৰু মই যদি এইটো ভাবি নহয় যে মই আনৰ কাৰণে পঢ়ি আছো মই নিজৰ কাৰণে পঢ়ি আছো চ' নিজৰ কাৰণে পঢ়ি আছো চ' যিমানখিনি লাগে পঢ়া তুমি যদি আজি পঢ়িছা যে মই পাছ কৰিব লাগে সেই পাছ কৰিব লাগে বুলিয়ে পঢ়া বা মানে এইখিনি ভাবা যে ঠিক আছে মই এটলিষ্ট ভালকে ওলাই যাব লাগে মাৰ্কছ চাৰ্কছ নাভাবি বিকজ নিজৰ লগত ক্লিয়াৰ হ'ব লাগে আৰু বেচিক 10টো পাছ কৰিবই লাগিব আৰু 10টো পাছ কৰাৰ পিছতে বহুত অপচন আছে আজিকালি নট নেচেচাৰী তুমি হায়াৰ ছেকেণ্ডেৰী কৰিব লাগিব ন চ' সেইখিনি বস্তু যদি পেৰেণ্টছৰ লগত ডিছকাছ কৰি থয় কাৰণ আজিকালি বহুতে কাৰিয়াৰ অপচনছ 10 কৰাৰ আগতে ভাবি থয় যে মই অমুক হ'ম মই তমুক হ'ম চ' সেইটো হিচাপত তেওঁলোকৰ প্ৰেচাৰটো হৈ যায় আচ্ছা মানে মই এইটো পাছ কৰি এইটো কৰিব লাগিব চ' সেইখিনি বস্তু ডিছকাছ নকৰি মেইন গ'ল যে তুমি 10টো ভালকে দিয়া চ' তেনেকুৱা তেওঁলোকে আগবাঢ়িব পাৰে গতিকে মেম লাষ্ট এটা কুৱেশ্যন মই সুধিব বিচাৰিছো যে তেওঁলোকে ডাইৰেক্ট কি ষ্ট্ৰেটেজিছ ল'ব পাৰে এতিয়া আমাৰ হাতত সময় কম ডাইৰেক্ট ষ্ট্ৰেটেজিছ যে মই এইখিনি কৰিলে মোৰ ক্ষেত্ৰত এই মেণ্টেল প্ৰেচাৰৰ পৰা মই হাত সাৰিব পাৰো বৰ্তমান পৰ্যায়ত বা ভৱিষ্যতে কিবা এনেকুৱা ডাইৰেক্ট ষ্ট্ৰেটেজিছ আছে নেকি ডাইৰেক্ট মানে পঢ়াৰ ক্ষেত্ৰত ডাইৰেক্ট ষ্ট্ৰেটেজি যে মই যেনেকে মই ক'লো তোমাৰ যদি কোনোবা এটা ষ্টুডেণ্টৰ যদি তোমাৰ কিবা কাভাৰ হোৱা নাই তো সেইখিনি মই মাথা মাৰি বা সেইখিনিত মই ফ'কাছ কৰি মই লাভ নাই চ' যোনখিনি মোৰ অলৰেডি হৈ আছে তো সেইখিনিত মই অলপমান ৰিভাইজ কৰোঁ সেইখিনি মই চাওঁ আৰু মই এনেকে চাওঁ য'ত মানে মোৰ কনচেপ্টটো ক্লিয়াৰ হওক আজি মোৰ কুৱেশ্যনছ যেনেকে নাহক কিয় মোৰ কনচেপ্টটো ক্লিয়াৰ হ'ব লাগে ফাৰ্ষ্ট আমি ৰিভিজনটো ভালকে দিব লাগে আৰু ৰিভিজন ভালকে দিয়াৰ আগত কনচেপ্টটো মানে যি বস্তুৱে হওক সেইটো মেথছ হওক চায়েন্স হওক যিয়ে নহওক আৰু যোনটো মই কণ্টেণ্ট পঢ়িছো সেইটো মই মোৰ নিজৰ চাপ'জ মই বুজি পোৱা নাই চ' সেইটো বস্তু মই মোৰ লাইফৰ লগত ৰিলেট কৰিলো মানে এইটো বস্তু মোৰ লাইফৰ লগত ৰিলেট আছে নেকি বা মানে ৰিয়েলিষ্টিক ষ্টৰীৰ লগত তেতিয়া মানে কি হ'ব যে মই কণ্টেণ্টটো মনত থাকিব বাকী মোৰ ভিতৰত যি সোমাব লাগে এইখিনিতো মই সোমাই দিম এটা হৈছে সেইটো ষ্টৰী মেকিঙত হিচাপত তেওঁলোকে পঢ়িব পাৰে আৰু তেওঁলোকে যদি এতিয়া যিহেতু টাইম কম তেওঁলোকে যদি সময়টো চাই লয় সময় চাই পেলাই যদি যে মই এদিনত মই দুটা ছাবজেক্টকে মই কৰিম এনেকুৱা নহয় যে এদিনত মই চবকেইটাই কৰিম চ' তেওঁলোকে যদি সেইটো মতে যদি টাইমটো ভগাই লয় প্ৰপাৰ প্লেন মানে যে মই যেনেকে মই ক'লো কোৱালিটি চ' আজি মই মানে দুটা হাফ কৰিছো যে মই দুটা ছাবজেক্ট চাম তেতিয়া মই দুটা ছাবজেক্টত আজি মই এইখিনি কভাৰ কৰিলো মই নেক্সট দিনাখন বেলেগ কৰিম নেক্সট হাফত মই বেলেগ এটা ছাবজেক্ট চালো আৰু প্ৰেক্টিচ লাগিব মেবি যেনেকে মই ক'লো যে যদি ফাৰ্ষ্ট টেকনিক তেতিয়াহ'লে তুমি যি পঢ়িছা সেইখিনি তুমি যদি
নিজৰ ভইচ ৰেকৰ্ডিং কৰি থোৱা এণ্ড দেন তুমি শুনি থাকা তেতিয়া মানে এজ এ গান বজাৰ নিচিনা আমাৰতো গানটোতো এনেকে শুনি শুনি মুখস্থ হৈ যায় নহয় জানো চ' শুনি 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 আমাৰ কি হ'ব যে মুখস্থ বুলি কোৱা নাই কিন্তু মানে ফেমিলিয়াৰ হৈ যাম কনচেপ্টটোৰ ওপৰত আৰু তেনেকে ধৰণৰ কিছুমানে মিৰত চাই পেলাই কৈও থাকে তো কৈ থাকিলে মোৰ লিখাৰ টাইমত মোৰ সেইটো বস্তু মনত আহিব তো অট'মেটিকেলি মোৰ ৱৰ্ডছ বিলাক আৰু কি ৱৰ্ডছ সদায় ছাপ'জ মোৰ হাতত যদি টাইম নাই মই নতুন এটা যদি মই টপিক পঢ়িছো তেতিয়া মই কি ৱৰ্ডছ লিখিব লাগিব যে এইটো কন্টেন্টৰ এনেকুৱা হৈছে এইকেইটা কি ৱৰ্ডছ যে ক'ত হৈছিলে কেতিয়া হৈছিলে কেনেকে হ'ল চ' সেই কি ৱৰ্ডছ চালে মনত পৰি যায় যে এনেকুৱা বাকীখিনি তুমি পঢ়িব নালাগে চ' এনেকুৱা ধৰণৰ কিছুমান মানে স্মাৰ্ট হেৰি মই কোৱা নাই যে হাৰ্ড ৱৰ্ক বাট স্মাৰ্ট ৱৰ্ক কৰিব লাগিব হাৰ্ড ৱৰ্কৰ লগতে গতিকে অতি সুন্দৰভাৱে অতি সৰলভাৱে পুনৰবাৰ কৈছো বাইদেৱে আমাক গোটেইখিনি কথা বুজাই দিলে আৰু শিক্ষাৰ্থীসকল আমি জানো যে আপোনালোকৰ যি প্ৰস্তুতি চলি আছে এই প্ৰস্তুতি অতি ভালদৰে গৈ আছে কিন্তু শেষত কেৱল এই মানসিক চাপত আপোনালোকে নুভুগিব আমি ইমান ধুনীয়াকে যিখিনি কথা বিস্তৃতভাৱে বাইদেৱে আমাক বুজালে তাৰ বাবে মই বাইদেউক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ বাইদেৱে বহু মূল্যৱান সময়খিনি আমাক দিছে তেওঁ আৰু আমি এইটো গম পাওঁ যে শিক্ষাৰ্থীসকলৰ যি মানসিক চাপ বা যি উদ্বিগ্নতা সৃষ্টি হয় এই উদ্বিগ্নতাই তেওঁলোকৰ পৰীক্ষাৰ প্ৰভাৱ পেলায় আৰু আমি নিবিচাৰো যে এই শ্ৰেণীৰ লগত জড়িত হৈ থকা এগৰাকী শিক্ষাৰ্থীৰো পৰীক্ষাৰ ওপৰত এই মানসিক চাপৰ প্ৰভাৱ পৰক কিয়নো আমি আগতেও কৈছো এই শ্ৰেণীৰ লক্ষ্য বৰ্তমান এটাই যে আমাৰ লগত জড়িত যিখিনি শিক্ষাৰ্থী তেওঁলোকৰ যি HLC যাত্ৰাত এই HLC যাত্ৰাত পদে পদে আমি তেওঁলোকৰ লগত আছো প্ৰত্যেকটো সমস্যাৰ লগত প্ৰত্যেকটো হয়তো এইটো শৈক্ষিক যাত্ৰা হওক বা মানসিক যাত্ৰা যিকোনো ধৰণতে আমি তেওঁলোকৰ লগত আছো গতিকে এইখিনিকে কৈ আজি আমি এই সেশনটোতে সামৰিব লৈছো পুনৰবাৰ কৈছো শিক্ষাৰ্থীসকল আপোনালোকৰ পৰীক্ষা ভাল হ'ব নিজৰ মাজত যি আত্মবিশ্বাসটো জগাই ৰাখিব আপোনালোকে কষ্ট কৰিছে ফল পাব হয় বাইদেউ এটা কথা আছে যে আমি কৰ্ম কৰি যাব লাগে ফলৰ চিন্তা কৰিব নালাগে গতিকে যদি আপোনালোকে ইমান দিনে যিখিনি কষ্ট কৰিছে সেই কষ্টখিনিৰ ওপৰত বিশ্বাস ৰাখক নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু আপোনালোকৰ ফলাফল ভাল হ'বই কিন্তু আমাৰ বিশ্বাস সেইটো আপোনালোকৰ বিশ্বাস গতিকে এইখিনিকে কৈ আজি সেশনটো মই সামৰিছো সকলো দৰ্শকবৃন্দক মই ধন্যবাদ জ্ঞাপন কৰিছো লগতে জাহ্নৱী শৰ্মা বাইদেউক মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো এইখিনিকে কৈ আজি সেশনটো সামৰিছো মই কৃষ্ণ কুমাৰ দাসে সকলোকে আকৌবাৰ ক'ব বিচাৰিছো এই পৰীক্ষাৰ বাবে আমাৰ এই শ্ৰেণীৰ তৰফৰ পৰা সকলো শিক্ষাৰ্থীক শুভকামনা থাকিলে লগতে আমাৰ যিসমূহ ভিডিঅ' আহি আছে যিখিনি সেশন আমাৰ চলি আছে সেইখিনি সমূহৰ লগতো যাতে আপোনালোকে জড়িত হৈ থাকে এইখিনিকে কৈ মই কৃষ্ণ কুমাৰ দাসে আজি ভিডিঅ'ৰ পৰা বিদায় মাগিছো ধন্যবাদ